মৈৰাবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সহকাৰী শিক্ষয়িত্ৰী শাহনাজ সুলতানাক কৃতি শিক্ষয়িত্ৰীৰ বঁটা প্ৰদান হয়। ৰাষ্ট্ৰীয় শিক্ষক দিৱস উপলক্ষে মৰিগাঁও জিলাৰ 12গৰাকী শিক্ষক শিক্ষয়িত্ৰীক জিলা ভিত্তিত কৃতি শিক্ষকৰ বঁটা প্ৰদান কৰা হয়। মৈৰাবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সহকাৰী শিক্ষয়িত্ৰী শাহনাজ সুলতানাক মৈৰাবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ লগতে মৈৰাবাৰী মধ্য ইংৰাজী বিদ্যালয়ত শিক্ষয়িত্ৰীৰ কৃতিত্বৰ বাবে বিপুল সম্বৰ্ধনাৰ বাবে জনোৱা হয়। শিক্ষয়িত্ৰীগৰাকীৰ এই কৃতিত্বৰ বাবে সমগ্ৰ মৈৰাবাৰী অঞ্চলৰ লগতে মৈৰাবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু মৈৰাবাৰী মধ্য ইংৰাজী বিদ্যালয়ৰ কৰ্তৃপক্ষই শিক্ষয়িত্ৰীগৰাকীক আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছে। গ্ৰহণ কৰিছোঁ, খুবেই আনন্দিত হৈছোঁ। কিন্তু এই বঁটাটো অকল বঁটাই নহয়, এই বঁটাটোৰ জৰিয়তে তেওঁলোকে মোক প্ৰেৰণা যোগাইছে মই যাতে শিক্ষা জগতখনত আৰু আগুৱাই যাব পাৰোঁ। আৰু লগতে মোৰ কৰ্তব্য এতিয়া বাঢ়ি গ'ল যাতে মই মোৰ স্কুলৰ কাৰণে সমাজৰ কাৰণে ভাল কিবা এটা কৰিব পাৰোঁ আৰু অশেষ বৰঙণি দিবলৈ আৰু ৰৈ গৈছে। আৰু আপোনালোকৰ মৈৰাবাৰীৰ ৰাইজেও যাতে দুৱাৰ আশীৰ্বাদ কৰে যাতে মই আৰু আগুৱাই যাব পাৰোঁ, আৰু আগুৱাই নিব পাৰোঁ, আমাৰ স্কুলৰ শৈক্ষিক পৰিৱেশ যাতে আৰু ভাল কৰিব পাৰোঁ। মৈৰাবাৰী ছেকেণ্ডাৰী হাই স্কুলৰ সহকাৰী শাহনাজ সুলতানা কৃতি শিক্ষকৰ অভিনন্দন। আৰু আমাৰ এই শিক্ষয়িত্ৰীগৰাকী কৃতি শিক্ষকৰ বঁটা অধ্যতম কৰ্তৃপক্ষক ধন্যবাদ আৰু কৃতজ্ঞতা। এইটো তেখেতৰ ধন্যবাদ। আপোনালোকৰ চেনেলৰ মাধ্যমেদি মই অৱগত কৰাই আছোঁ। যোৱা 5 ছেপ্টেম্বৰ শিক্ষক দিৱস দিনা জিলা ভিত্তিত 12জন শিক্ষকে শ্ৰেষ্ঠ শিক্ষক বঁটা হিচাপে শ্ৰেষ্ঠ শিক্ষক হিচাপে বিবেচিত হৈছিলে। তাৰ ভিতৰত আমাৰ মৈৰাবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ আমাৰ মানে শিক্ষয়িত্ৰী শাহনাজ বেগম বাইদেৱে তেখেতৰ নামটো অন্তৰ্ভুক্ত হৈছে। আমি নতুন আনন্দিত হৈছোঁ। জিলা ভিত্তিক চিলেকশ্যন কমিটিক আমাৰ বিদ্যালয়ৰ সমূহ শিক্ষক শিক্ষয়িত্ৰীৰ হৈ অহাই ধন্যবাদ ও আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেখেতৰ আমাৰ বিদ্যালয়ৰ শাহনাজ বাইদেউৰ কৃতিত্ব তেখেতৰ অকলেই নহয়, তেখেতৰ কৃতিত্বই আমাৰ সকলো শিক্ষক শিক্ষয়িত্ৰীলৈ সুনাম অৰ্জন কঢ়িয়াই আনিছে। তেখেতৰ লগত আমাৰ এই বৃহত্তৰ মৈৰাবাৰী অঞ্চলৰ সমূহ শিক্ষক শিক্ষয়িত্ৰীৰ সুনাম অটুট ৰাখিছে। আমি অহাই ধন্যবাদ জ্ঞাপন কৰিছোঁ। মৈৰাবাৰীৰ পৰা ৰুৱেল আলমৰ ৰিপৰ্ট, News24.com লাইভ।